এতিয়া মই মোৰ প্ৰথম চিনটোত দেখুৱাইছে যে গাড়ীখন ধুবলৈ উঠাই দিছে, মই ভিতৰত শুই আছোঁ। সেইটো একেবাৰে সঁচা কথা এটা। মই কেইবাবাৰো গৈছোঁ তেনেকৈ, কাৰণ মই জাৰ্ণি কৰি আহোঁ, ক'ৰবাৰ পৰা আহোঁ, মই গাড়ীৰ পৰা নাম আপোনাক ওচৰৰ পাজৰৰ গাড়ীখন ধুই দে বুলি কওঁ। উঠাবলৈ ভয় কৰে মোক নুঠাই, গৰু চৰু মাৰি দিওঁ মই। এতিয়াও ভয় কৰে, আজিও উঠোৱা নাই, এতিয়াও যোৱা নাই। মোক উঠালে সদায় মূৰৰ ফালৰ পৰা জগায়। আচ্ছা, মানে কেলে মূৰৰ ফালৰ পৰা ভৰি ফালৰ পৰা জগালে গৰু মাৰি দিওঁ মই। আচ্ছা, সেইকাৰণে মূৰৰ ফালৰ পৰা গৈ পেলাই জগায়। তাৰপিছতে সেইবিলাক ৰিয়েল ইনচিডেণ্ট। তাৰপিছত এতিয়া মই ভাইমতা কোচত বহিলোঁ যে গান গোৱাৰ পিছত, সেইটো ৰিয়েল এটা ফেক্ট। তেনেকুৱাই হৈছিল। তেনেকুৱাই হৈছিল। তাৰপিছত প্ৰথম ৰিয়া দিয়া ৰেকৰ্ডিঙত মই আহিছোঁ, অলপ খাই বৈ আছিলোঁ। এতিয়া সেইটো কিমান পৰ্যায়ৰ আছিল? ৰাইজে বহুতে কৈছে ইমান নাছিল নেকি? ইমান নাছিলে, সেইটো অকণমান বেছিকৈ দেখুৱাই দিলে। সেইটো মই প্ৰথম প্ৰিমিয়াৰ চাই পেলাই কৈছোঁ বোলো এইটো অকণমান বেছি হ'ল। সময় কৈছোঁ, সেইটো মই ভাবিবলৈ নহ'ল এই কথাটো। বোলো হ'ব, মানুহে ভাল পাইছে যেতিয়া একো নাই, প্ৰব্লেম নাই।